অঁ বা গৈ আছোঁ মই পামগৈ আৰু এতিয়া ঠিক আছে দে সোনকালে আহিবি খালি অঁ অঁ ইমান দেৰি হ'ল ইয়াত বহি থাকে ভাইটিটো আহি পোৱাহি নাই কেলে বাৰু অথনিতে আহি আছোঁ বুলি ক'লে এতিয়ালৈকে আহি পোৱাহি নাই ইয়াৰ উৎপাতটো অলপ বেছি হৈছে ক'ৰবাত আড্ডা পাৰিবলৈ পালে নাহি ইয়াত যে মই অকলে অকলে ৰৈ আছোঁ তাৰ সেইটো হ'লে ধান্দাই নাই মালে ফোন এটা কৰিব লাগিব এতিয়া হেল্ল' ভাইটি তই ইমান দেৰি অহা নাই যে ক'ত কি কৰি আছনো মই অথনিৰ পৰা ইয়াত অকলে অকলে বহি আছোঁ তোক ইমান সোনকালে আহ বুলি ক'লোঁ মই তই আহি পোৱাহি নাই যে এতিয়ালৈকে এই ৰ গৈ আছোঁ নহয় মই ইমান কিবা একদম এৰোপ্লেন চলাই গৈছোঁ নেকি তোৰ ওচৰত যে এতিয়াই পামগৈ মই কিমান দেৰি হৈছেনো তই 10 মিনিটমানৰ আগত ফোন কৰিছিলিহে মোলৈ অলপ দেৰি পঢ় গৈ আছোঁ মই হ'লে আৰু বেছি দেৰি বহি থাকিব নোৱাৰোঁ দেই সোনকালে আহিলে আহ নহ'লে মই মালে ফোন কৰিম এতিয়া যি কৰ কৰি থাক মই তোক আনিবলৈ নাযাওঁ যা য'ত যেনেকৈ আহ আহি থাক আহিবি নে কি তই সোনকালে ইয়াত ইমান দেৰি পৰা বহি আছোঁ মই যাব লাগে যদি ফোন কৰি নাথাকিবি আৰু নাহেও সময়ত বাৰে বাৰে ফোনো কৰি থাকিব নোৱাৰি ফোন কৰিলে খং কি যে কৰোঁ মই স্কুটি এখনো নাই মোৰ এতিয়া মই নিজে গ'লোহেঁতেন ইয়াক মই খাতিৰ কৰি থাকিব লগাও নহ'লহেঁতেন এতিয়া তাক খাতিৰ কৰি থাকিব লাগে কাৰণে বৰ ফুটনি তাক আজি ঘৰত গৈ ইয়াক ঠিকছে দিম ৰ আৰু কিমান দেৰি বহি থাকিব লাগিব ইয়াত জানো আহি আছোঁ কি আহিও নোপোৱাহি হ'ল কি যে কৰোঁ মই এতিয়া নহয় বাছ এখনো নহা হ'ল বেলেগ গাড়ী এখনো নহা হ'ল যাবলৈ এতিয়া ব'ল ইমান বাৰে বাৰে ফোন কৰি আছ একদম মানে আহিবলৈ শান্তি দিয়া নাই ইয়াত মানুহে মোক কেনেকৈ পিকাকে চাই আছে তই জান অথনিৰ পৰা বহি আছোঁ ইমান দেৰিৰ পৰা ফোন কৰি বহি আছোঁ আহি কৰি নাপাওঁহি মানুহে কি বুলি ভাবিছে মোক ইয়াত একেবাৰে মানুহে তোকহে চাই আছে থাক ইয়াত যাওঁ যদি ব'ল নহ'লে মই যাওঁ তোক আজি ঘৰত গৈ ভালকৈ একা নিদো যদি চাই থাক আজি তোক মই একদম পাপাক কৈ পেলাই এনেকুৱা দুচৰমান দিয়াম নহয় গম পাই যাবি বাইকখন পালে একেবাৰে নিজকে এই কিবা মিনিষ্টাৰ বুলিয়ে ভাব সোনকালে নাহয় আড্ডা মাৰিবলৈ পালে লগৰীয়া পালে একদম চব পাহৰি যাওঁ বায়েৰজনী যে ইয়াত বহি আছোঁ সেইবোৰ ঠাণ্ডাই নাই তই ইয়াত এতিয়া ৰাস্তাত কাজিয়া লাগি থাকিবি নে ঘৰলৈ যাবি যি কৰি পেলাই আছে ঘৰলৈ ব'ল তোৰ নিচিনা ভাইক থকাতকৈ নথকাই ভাল বেছি পেক পেক নকৰিবি ৰাস্তাতে পেলাই থৈ গুচি যাম গম পাবি মই আজি গৈ পাপাক কৈ দিম তই মোক ইমান গালি পাৰিছ নিবলৈ নিজে অহা নাই ইমান দেৰি কৰি আছ তই মোক ইয়াত গালি পাৰিবলৈ আহিছ তই মোক ৰাস্তাত পেলাই থৈ যাবি তই ক'ত পৰি থাকে যা অ' পাগল ইয়াত যে তই এনেকৈ কান্দি আছ মানুহে কি বুলি ভাবিছে ব'ল বেগেতে ঘৰলৈ তোক আজি মই ঘৰত যদি মাৰ নকওঁ তই চাই থাক তই মোক ইমান গালি পাৰিছ নিজে দেৰিকৈ আহিবি মই কিমান দেৰি পৰা ইয়াত ৰখি আছোঁ আৰু তই মোক গালি পাৰি আছ আজি তই যদি ঘৰত মাৰ নাখাওঁ তই চাই থাক গৰুজনী এজনী তই হাতৰি যা মোৰ মুখৰ পৰা মোক গৰু বুলি ক'বলৈ আহিছ তই নিজে গৰু চালা অ' ৰাম কি নহৈছে তহঁত দুটাই ক'ৰবাৰ পৰা আহি এনেকৈ কাজিয়া লাগিবলৈ তহঁতৰ লাজ লাগে নে নালাগে বাৰু ক'ৰবাত থাকিলেও কাজিয়া লাগিবি ঘৰলৈ আহিও কাজিয়া লাগিবি তহঁতৰ লাজ বোলা বস্তুটো নাই নেকি বাৰু চোৱাচোন মা তাক মই কিমান দেৰি পৰা ফোন কৰি আছোঁ সোনকালে আহ মই ইয়াত বহি আছোঁ সি মোৰ কথা এষাৰ নুশুনে সি আড্ডা মাৰিবলৈ পালে বাইকখন পালে তাৰ লগৰীয়াকেইটা পালে চব পাহৰি যায় ঐ তই বেছি কথা নকবি দেই এনেই নকবি তই দেখিছিলি মই লগৰীয়াৰ লগত আড্ডা মাৰি থকা মোৰ গাড়ীখন ৰাস্তাত বেয়া হৈছিলে কাৰণেহে অকণমান দেৰি হ'ল দেখিছা মা এতিয়া কেনেকৈ মিছা কথা কৈছে তোমাৰ আগত অথনিৰ পৰা সি মোক ইমান গালি পাৰিছে সি ৰাস্তাত মোক একেবাৰে পেলাই থৈ আহিম বুলি কৈছে একদম মনে মনে থাক একদম কাজিয়া নকৰিবি গোটেই ৰাস্তাটো কাজিয়া লাগি আহিছা ইমান ডাঙৰ হ'লি ল'ৰা ছোৱালী এতিয়া তহঁতি এনেকৈ কাজিয়া লাগি থাকিবলৈ তহঁতৰ লাজ লাগে নে নালাগে বাছ ষ্টেণ্ডত যে তহঁতি এনেকৈ কাজিয়া কৰিছ মানুহে কি বুলি ভাবিছে বাৰু তহঁতক অকণমান লাজ বোলা বস্তুটো নাই ইমান ডাঙৰ হ'লি তহঁতি এতিয়া অকণ বুজিবলৈ চেষ্টা নকৰগৈ তহঁতি এইজনীয়ে আকৌ ইমান লাগি থাকে চোৱাচোন মা বাৰে বাৰে তাইক কৈ আছোঁ মই অকণমান ৰ মোৰ অকণমান দেৰি হ'ব মিছা কথা নকবি তই মোক কেতিয়া কৈছিলি দেৰি হ'ব বুলি তই মোক গাড়ী বেয়া হৈছে বুলি কৈছিলি নেকি তই ডাঙৰ বাইক যদি তোৰ লাজ আছে নাই তই বায়েকৰ লগত এনেকৈ কাজিয়া লাগি থাক এতিয়া তোক সিয়ে আনিলে দেখোন তোক গৈ পেলাই সি ভুল কৰিলে তুমি অকল মোকে ভুল দেখিবা মোকে গালি পাৰি থাকিবা মই ভুল কৰিছোঁ নেকি সি দেৰি কৰি আছে কাৰণে মই তাত বহি আছোঁ ইমান দেৰি হৈছে সি নাই যোৱা দেখিয়ে মোক খং উঠিছে সি আকৌ মোকে গালি পাৰিছে আৰু তুমিও অকল মোকে ভুল দেখিবা তাক ভালেই দেখিবা তুমি সদায় চা ইয়াত ভুল দেখাৰ কথা নহয় তহঁতি দুইটাই মোৰ ল'ৰা ছোৱালী এতিয়া তহঁতক যদি ময়ে নুবুজাওঁ কোনে বুজাব এতিয়া তোক ভাল পাওঁ ইয়াক ভাল পাওঁ সেইটো বুলি কথা নহয় তহঁতি দুইটাই মোৰ ল'ৰা ছোৱালী এতিয়া তহঁতি দুইটাকে মই ভাল পাওঁ তহঁতি ভুল কৰিলে মই তহঁতক বুজাবই লাগিব এতিয়া তই যদি কওঁ ভাইৰক ভাল পাওঁ ভাইৰে যদি কয় তোক ভাল পাওঁ সেইটোনো কেনেকুৱা কথা মাক বাপেক যেতিয়াতো এতিয়া দুইটাই আমাৰ ল'ৰা ছোৱালী তহঁত দুইটাকে আমি ভাল পাওঁ সেইটো আকৌ তই তেনেকৈ ক'লে নহ'ব নহয় অকণ বুজিবি ডাঙৰ হৈছে নহয় এতিয়া আৰু শুন মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক সমানে মৰম কৰে ল'ৰাটোক বেছি মৰম কৰে ছোৱালীজনীক কমকৈ মৰম কৰে সেইটো কথা নহয় মাক বাপেকে নিজৰ সন্তানক কেতিয়াও কম মৰম কৰিব নোৱাৰে নিজৰ সন্তানক সদায় সমানে মৰম কৰে তহঁতি মনত এনেকুৱা ভুল ভাৱবোৰ নাৰাখিবি এইবোৰে তহঁতক বিপদ ঘটাব কেতিয়াবা আৰু শুন তই বায়েৰ লগত কাজিয়া কৰি নাথাকিবি আকৌ বায়ে এজনী আছেনো কেইদিন তাই ছোৱালী মানুহ তাইক উলিয়াই দিব লাগিব ঘৰত থকা দিনকেইটাহে এনেকৈ পাবি উলিয়াই দিয়াৰ পিছত বায়ে এজনীক জানো এনেকৈ পাবি তহঁতি মিলিজুলি থাকিবি আকৌ কাজিয়া পেচাল নকৰিবি কাইলৈ যদি আমাৰ কিবা এটা হয় তহঁত দুটা জানো কাজিয়া লাগি মৰি নাযাবি মিলিজুলি থাকিলেহে তহঁতি মিলিজুলি ঘৰখন চলি থাকিব পাৰিবি অ' মা বুজিছোঁ আমাৰ ভুল হৈছে আমাক ক্ষমা কৰি দিয়া এনেকুৱা ভুল আৰু নকৰোঁ মা অঁ মা আমাৰ ভুলবোৰ আমি বুজিছোঁ
আমি আৰু এনেকুৱা ভুল নকৰোঁ, আমাক ক্ষমা কৰি দিয়া মা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ চেনেলটি যদি এই ভিডিঅ'সমূহ চাই ভাল পাইছে আৰু যদি এনেধৰণৰ নতুন নতুন ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে কিহৰ বিষয়ৰ ওপৰত ভিডিঅ' চাব বিচাৰে আমাক কমেণ্টত জনাব বুলি আশা থাকিল। ধন্যবাদ।